I welcome you to my classroom. মই আজি তোমালোকক ইংৰাজী ব্যাকৰণৰ টেন্স সম্পৰ্কে দুষাৰমান ক'ম। প্ৰথমে এটা অসমীয়া বাক্য তোমালোকক ইংৰাজীলৈ অনুবাদ কৰিবলৈ ক'ম। বাক্যটো তেওঁলোক খোজকাঢ়ি স্কুললৈ যায়। এতিয়া এই বাক্যটো ধৰি ল'লোঁ তোমালোকে ইংৰাজীলৈ ট্ৰান্সলেশ্যন কৰিলা। এতিয়া চাই দেখিলোঁ যে কোনোবাই লিখিলা দে গোজ টু স্কুল ফুট, আকৌ কোনোবাই লিখিলা দে আৰ গ' টু স্কুল ৱাক, আকৌ কোনোবাই লিখিলা দে গ'য়িং টু স্কুল ফুট। গতিকে তিনি ধৰণৰ এটা প্ৰশ্নোত্তৰ তোমালোকৰ পৰা পালোঁ। এতিয়া দেখা গ'ল যে এই বাক্যকেইটাই যিটো অসমীয়া বাক্যৰ যিটো ভাৱাৰ্থ, এই ভাৱাৰ্থটো নিশ্চয় প্ৰকাশ কৰিছে। কোনোবাই নিশ্চয় বুজি পাব যে ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে তেওঁলোক খোজকাঢ়ি স্কুললৈ যায় এই কথাটোকে বুজাব খুজিছে। কিন্তু তোমালোক ছাত্ৰ ছাত্ৰী হিচাপে, ইংৰাজী শিকোঁতা হিচাপে এনেদৰে বাক্য লিখিলে নহ'ব। বাক্য গ্ৰেমেটিকেলি কাৰেক্ট হ'ব লাগিব, ব্যাকৰণভাৱে শুদ্ধ হ'ব লাগিব। এতিয়া দেখা গ'ল তোমালোকৰ বাক্যকেইটাত ভাৰ্বৰ যিটো ফৰ্ম বুলি কোৱা যায়, ভাৰ্বৰ যিটো ৰূপ, এই ৰূপৰ ব্যৱহাৰটো শুদ্ধভাৱে পোৱা নাই। গতিকে এই কথাকেইটা তোমালোকে শিকিব লাগিব। এতিয়া মই বাক্যটোৰ শুদ্ধ ৰূপটো তোমালোকক দেখুৱাব খুজিছোঁ। এতিয়া এই বাক্যটোত যিটো ক্ৰিয়াপদ, এই ক্ৰিয়াপদটো তোমালোকে ঠিকেই দিছা গ'। এই তেওঁলোক খোজকাঢ়ি স্কুললৈ যায়, এই যোৱা কাৰ্যটো কেতিয়া হৈছে, ইয়াততো সময়টো উল্লেখ নাই। কিন্তু আমি ধৰি ল'লোঁ তেওঁলোক ছাত্ৰ ছাত্ৰী, গতিকে তেওঁলোকে নিশ্চয় সদায় যায়। গতিকে সদায় যিবিলাক ক্ৰিয়াৰ কামবিলাক সদায় হয়, সেইবিলাক প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ হয়। গতিকে প্ৰেজেণ্ট ইনডেফিনিট টেন্স হ'বলৈ হ'লে এই গ' ক্ৰিয়াটোৰ আগত ইজ এম আৰ এনেকুৱাবিলাকৰ ব্যৱহাৰ দৰকাৰ নাই, আৰু ভাৰ্বৰ গ'টোৰ শেষত ING এইটো ব্যৱহাৰ কৰিব দৰকাৰ নাই। চিধা চিধি তোমালোকে লিখিব ব্যৱহাৰ কৰিব লাগে দে গ', তেওঁলোক যায়, দে গ' টু স্কুল, খোজকাঢ়ি অন ফুট। গতিকে এই বাক্যটো হ'ল প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্য। এতিয়া মই তোমালোকৰ আগত আৰু কেইটামান বাক্য দাঙি ধৰিব খুজিছোঁ। মোৰ ভণ্টি স্কুললৈ যায়, ৰেলগাড়ীখন এতিয়া তিনিচুকীয়ালৈ গৈ আছে, মোৰ দেউতা এইমাত্ৰ ওলাই গ'ল, তেওঁ 1980 চনৰ পৰা আমাৰ গাঁৱত বাস কৰিছে। বা ছাত্ৰজন 2012 চনৰ পৰা স্কুললৈ গৈ আছে। এইকেইটা বাক্যত যোৱা ক্ৰিয়াটোৱে সাধাৰণতে বাক্যকেইটা তৈয়াৰ কৰা হৈছে গ' ভাৰ্বে। মোৰ ভণ্টি স্কুললৈ যায়, এই বাক্যটোৰ লগত পিছৰ বাক্যটো পাৰ্থক্যটো, সময়ৰ পাৰ্থক্যটো দেখুৱাব মন কৰা। ৰেলগাড়ীখন এতিয়া তিনিচুকীয়ালৈ গৈ আছে, এতিয়া যায় আকৌ গৈ আছে। কিন্তু গৈ আছে মানে কেতিয়া গৈ আছে, ইয়াত সময়টো দিছে যে এতিয়া গৈ আছে, তাৰমানে মই কথাটো ক'বৰ সময়ত ৰেলগাড়ীখন গৈ আছে। গতিকে ইয়াৰ টেন্স ফৰ্মটো, ইয়াৰ টেন্সৰ ৰূপটো বেলেগ হ'ব। এতিয়া প্ৰথমটো মোৰ ভণ্টি স্কুললৈ যায়, তাৰমানে তেওঁ এগৰাকী ছাত্ৰী, গতিকে সদায় যায় বুজাইছে, সেইকাৰণে ইয়াৰ টেন্সটো হ'ব প্ৰেজেণ্ট ইনডেফিনিট। আৰু ৰেলগাড়ীখন এতিয়া তিনিচুকীয়ালৈ গৈ আছে, যিহেতু ক'বৰ সময়ত কাৰ্যটো চলি আছে, গতিকে ই হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ। তাৰমানে কণ্টিনিউৱাছ মানে চলি থকা, বৰ্তমান চলি আছে, গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ। গতিকে ইয়াত ভাৰ্বৰ ফৰ্মটো কেনেকুৱা হ'ব, গৈ আছে। প্ৰেজেণ্ট কণ্টিনিউৱাছ কৰিবলৈ সাধাৰণতে নিয়ম কি, ভাৰ্বৰ শেষত ING দিবা,
তাৰ আগত ভি ভাৰ্বৰ ৰূপ দিব লাগিব ইজ এমাৰ। গতিকে বাক্যটো হ'ব দ্য ট্ৰেইন ইজ গোয়িং টু তিনিচুকীয়া। তাৰপিছত আকৌ ধৰিলোঁ মোৰ দেউতা এইমাত্ৰ ওলাই গ'ল। এতিয়া ওলাই গ'ল এইটো ক্ৰিয়াপদটো গৈয়ে হ'ব, গো আউট, ওলাই যোৱা বুজাবলৈ গো আউট হ'ব। কিন্তু যোৱা কাৰ্যটো কেতিয়া হ'ব? যোৱা কাৰ্যটো এইমাত্ৰ হৈ গ'ল, গতিকে ই হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স। সেইকাৰণে প্ৰেজেণ্ট পাৰফেক্টত কেনেকৈ ভাৰ্বটো ব্যৱহাৰ হ'ব? ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো লাগিব, গো পাষ্ট পাৰ্টিচিপল হ'ল গান, আকৌ তাৰ আগত হেজ হেভটো ব্যৱহাৰ কৰিব লাগিব। গতিকে মোৰ দেউতা এইমাত্ৰ ওলাই গ'ল, মাই ফাদাৰ হেজ গান আউট জাষ্ট নাও। তাৰপিছত এটা ধৰিলোঁ আন এটা বাক্য, গো ক্ৰিয়াটো ব্যৱহাৰ কৰি আন এটা বাক্য তোমালোকক দেখুৱাব খুজিছোঁ। ৰভি 2012 চনৰ পৰা স্কুললৈ গৈ আছে। এতিয়া ইয়াত গৈ থকা কাৰ্যটো 2012 চনত আৰম্ভ হ'ল আৰু বৰ্তমানলৈকে কথাটো ক'বৰ সময়লৈকে কাৰ্যটো চলি আছে। গতিকে এনেকুৱাবিলাকক আকৌ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ বুলি কোৱা হয়। গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'বলৈ হ'লে কেনেকৈ হ'ব? এতিয়া ক্ৰিয়াটো একেটাই গো। এতিয়া ৰভি গৈ আছে, গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'বলৈ হ'লে ৰভি ছাবজেক্ট, তাৰপিছত প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ভাৰ্ব হ'ল হেজ আৰু হেড, গতিকে ৰভিৰ পাছত হেজ দৰকাৰ হ'ব। আকৌ কণ্টিনিউৱাছ কৰাৰ নিয়মটো হৈছে ভাৰ্বৰ আগত ING, তাৰ আগত বি ভাৰ্ব। পাৰফেক্ট টেন্সত বি ভাৰ্বৰ ৰূপ হ'ব বিন, তাৰপিছত গ'টোৰ শেষত ING। এইটো কথা মন কৰিবা, ভাৰ্বৰ শেষত ING ব্যৱহাৰ কৰিবলৈ হ'লে তাৰ আগত সাধাৰণতে বি ভাৰ্বৰ ৰূপ ব্যৱহাৰ কৰিবই লাগিব। গতিকে এইখিনিলৈকে বাক্যটো হ'ব ৰভি হেজ বিন গয়িং। গতিকে সম্পূৰ্ণ বাক্যটো হ'ব ৰভি হেজ বিন গয়িং টু স্কুল। কেতিয়াৰ পৰা গৈ আছে? 2012 চনৰ পৰা, চিন্স 2012। গতিকে এইটো হ'ল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। এতিয়া বিশেষভাৱে মই তোমালোকক প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বিষয়ে ক'ম। প্ৰেজেণ্ট ইনডেফিনিট এই শব্দটোৰ অসমীয়া অৰ্থ মন কৰা। প্ৰেজেণ্ট বৰ্তমান, ইনডেফিনিট ইয়াৰ অৰ্থ হ'ল অনিৰ্দিষ্ট। গতিকে যিবিলাক ক্ৰিয়াৰ কাৰ্য বৰ্তমান অনিৰ্দিষ্টভাৱে চলি আছে সেইবিলাকেই প্ৰেজেণ্ট ইনডেফিনিট টেন্সত পৰিব। অনিৰ্দিষ্ট হ'লেও কাৰ্যটোৰ যিটো কাৰ্য কৰা হৈছে সেই কাৰ্যৰ অনুপাতে ইয়াৰো কিছুমান নামাকৰণ কৰা হৈছে। যেনে ওপৰৰ বাক্য এটা তোমালোকক কোৱা হ'ল মোৰ ভণ্টি স্কুললৈ যায়। মোৰ ভণ্টি কেতিয়া স্কুললৈ যায়? যিহেতু তেওঁ এগৰাকী ছাত্ৰী, গতিকে সদায় যায়। সেইকাৰণে সদায় হোৱা কাৰ্যবিলাক প্ৰেজেণ্ট ইনডেফিনিট টেন্সত পৰে, সদায় যিবিলাক হৈ আছে। যেনে মোৰ দেউতা সদায় অফিচলৈ যায়। মই যেনিবা বা তোমালোকে ক'ব লগা হ'ল যে মোৰ দেউতা সদায় অফিচলৈ যায়। এই বাক্যটো ইংৰাজীলৈ অনুবাদ কৰিবলৈ হ'লে ই প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ কৰিব লাগিব। মোৰ দেউতা সদায় অফিচলৈ যায়, এইটো ইংৰাজীলৈ অনুবাদ হ'লে কেনেকৈ হ'ব? মাই ফাদাৰ অলৱেজ গোজ টু মাই ফাদাৰ অলৱেজ গোজ টু অফিচ। এইখিনিতে মন কৰা, গ'টো গো নহ'ল, গোজ হ'ল। এই কথাটো তোমালোকে শিকিব লাগিব, কিয় গোজ হ'ল। এতিয়া বাক্যত প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে সাধাৰণতে ভাৰ্বৰ শেষত SES যোগ কৰা হয়। এতিয়া থাৰ্ড পাৰ্চননো কোনবিলাকক থাৰ্ড পাৰ্চন বুলি কোৱা যায়? এইটো হয়তো তোমালোকৰ দুই একৰ ধাৰণা নহ'ব পাৰে। গতিকে মই কথাটো তোমালোকক বুজাই দিছোঁ। থাৰ্ড পাৰ্চন হ'ল বাক্যটোত যাৰ বিষয়ে কোৱা হয় সিয়ে হ'ল থাৰ্ড পাৰ্চন। এতিয়া এই বাক্যটোত মোৰ দেউতাৰ বিষয়ে কোৱা হৈছে, গতিকে মোৰ দেউতা থাৰ্ড পাৰ্চন। সেইকাৰণে মাই ফাদাৰ
গ'টো ই যিহেতু প্ৰেজেণ্ট ইনডেফিনিটত আছে সেইকাৰণে গ'ৰ শেষত ইএছ ব্যৱহাৰ হ'ল। মাই ফাদাৰ অলৱেজ গ'জ টু অফিচ। ঠিক তেনেদৰে আৰু এটা বাক্য লোৱা হওক, ৰেলগাড়ীখন সদায় পুৱা 7 বজাত ষ্টেচন এৰে। এই বাক্যটো মন কৰা, ৰেলগাড়ীখন সদায় পুৱা 7 বজাত ষ্টেচন এৰে। এতিয়া ইয়াতো সদায় শব্দটো ব্যৱহাৰ কৰা হ'ল, গতিকে সদায় হৈছে যিহেতু ই প্ৰেজেণ্ট ইনডেফিনিট। এতিয়া ইংৰাজীত কেনেকৈ হ'ব বাক্যটো? ইয়াত কৰ্তাটো হ'ল ৰেলগাড়ী, বাক্যটোত ৰেলগাড়ী সম্পৰ্কে কোৱা হ'ল, দ্য ট্ৰেইন। গতিকে ভাৰ্বৰ শেষত ইএছ লগাবই লাগিব বা এছ লগাবই লাগিব। দ্য ট্ৰেইন, অলৱেজটো সদায় ভাৰ্বৰ আগত ব্যৱহাৰ হয়। দ্য ট্ৰেইন অলৱেজ, এৰে বা এৰা বা যোৱা বুজাবলৈ লিভ ভাৰ্বটো লগাব লাগিব। দ্য ট্ৰেইন অলৱেজ লিভছ, কি এৰে? দ্য ষ্টেচন, কেতিয়া এৰে? এট 7 o'clock in the morning বা 7 AM। গতিকে সম্পূৰ্ণ বাক্যটো হ'ব, দ্য ট্ৰেইন অলৱেজ লিভছ দ্য ষ্টেচন এট 7 AM। গতিকে এইবিলাক হ'ল সদায় হোৱা। এতিয়া সদায় হোৱা কাৰ্যবিলাক প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিব লাগে। এতিয়া তোমালোকৰ কাম হ'ব এনেদৰে সদায় হোৱা কিছুমান বাক্য তোমালোকে নিজেই মনতে ভাবি তাক ইংৰাজীলৈ অনুবাদ কৰিবলৈ চেষ্টা কৰিবা বা যত্ন কৰিবা। গতিকে আন এটা উদাহৰণ ল'লোঁ। এতিয়া এনেকুৱা কিছুমান হয়, ধৰা বেলি পূবফালে ওলায়। এই বাক্যটোলৈ মন কৰা, বেলি পূবফালে ওলায়। এইটো ওলোৱা কাৰ্যটো ইয়াত নিৰ্দিষ্টভাৱে হোৱা নাই, ই ইনডেফিনিটেই হৈ আছে, অনিৰ্দিষ্ট। কিন্তু বেলিটো যিহেতু সদায় পূবফালে ওলায়, আগতেও ওলাইছিলে, এতিয়াও ওলায়, আগলৈও ওলাই থাকিব। গতিকে এনেকুৱাবিলাকক আকৌ চিৰসত্য কথা বা ইউনিভাৰ্চেল ট্ৰুথ বুলি গণ্য কৰা হৈছে বা ধৰা হৈছে। গতিকে ইও হ'ব প্ৰেজেণ্ট ইনডেফিনিট টেন্স। গতিকে এই বাক্যটো আকৌ আমি কেনেকৈ ট্ৰান্সলেশ্যনটো কৰিম? একেধৰণে ইয়াত ছাবজেক্ট আহিলে দ্য ছান, ওলাই বা উদয় হয়, সেইটো বুজাবৰ কাৰণে ক্ৰিয়াপদটো হ'ল ৰাইজ। গতিকে দ্য ছান, আমি বেলিটোৰ কথা ক'লোঁ, সেইটো কথা সদায় মনত ৰাখিবা, যাৰ বিষয়ে কোৱা যায় সি থাৰ্ড পাৰ্চন। গতিকে দ্য ছান টু থাৰ্ড পাৰ্চন, সেইকাৰণে ৰাইজটোৰ শেষত এছ আহিব লাগিব। দ্য ছান ৰাইজেছ, কেনি ওলায়? পূবফালে, ইন দ্য ইষ্ট। গতিকে এনেকুৱাবিলাক হ'ল চিৰসত্য কথা। এতিয়া তোমালোকে এনেকুৱা চিৰসত্য অনেক কথা আছে, অনেক বাক্য তোমালোকে বনাব পাৰিবা। এনেকুৱা কমেও 10-15টা বাক্য তোমালোকে নিজেই মনতে ভাবি ইংৰাজীলৈ অনুবাদ কৰিবলৈ চেষ্টা কৰিবা। আন এটা উদাহৰণ মই তোমালোকৰ আগত দাঙি ধৰিছোঁ। ধৰা মোৰ দেউতা সপ্তাহত এবাৰ ঘৰলৈ আহে। এই বাক্যটোত আকৌ ঘৰলৈ অহা কাৰ্যটো সপ্তাহত এবাৰ হয়, তাৰমানে সপ্তাহত এবাৰ তেওঁ আহেই আৰু। গতিকে নিয়মিতভাৱে তেওঁ সপ্তাহত এবাৰ এবাৰ আহি আছে। গতিকে এইটো আকৌ ৰেগুলাৰ একশ্যন বা নিয়মিতভাৱে হোৱা কাৰ্য বুলি কোৱা যায়। গতিকে নিয়মিতভাৱে হোৱা কথাবিলাকো প্ৰেজেণ্ট ইনডেফিনিট টেন্সতে ব্যৱহাৰ হ'ব। এই বাক্যটো ইয়াতো কৰ্তাটো মোৰ দেউতা, মই মোৰ দেউতাৰ কথা ক'লোঁ, গতিকে মোৰ দেউতা থাৰ্ড পাৰ্চন, সেইকাৰণে ইয়াতো ভাৰ্বৰ শেষত এছ ই এছ লগাব লাগিব। মোৰ দেউতা, ইয়াত ক্ৰিয়াপদটো হ'ল আহে, মাই ফাদাৰ কামছ হোম। এই হোমৰ আগত আকৌ টুটো ব্যৱহাৰ নকৰে। এই সম্পৰ্কেও তোমালোকক কথাটো কৈ গৈছোঁ। এই হোমটো সাধাৰণতে এডভাৰ্ব বুলি গণ্য কৰা হয়। হোম যিহেতু এডভাৰ্ব, এডভাৰ্বৰ আগত প্ৰিপজিশ্যন নবহে, সেইকাৰণে হোমটোৰ আগত টু ব্যৱহাৰ নকৰে। মাই ফাদাৰ কামছ হোম, কেতিয়া আহে? সপ্তাহত এবাৰ, ওৱান্স এ উইক। গতিকে সম্পূৰ্ণ বাক্যটো হ'ল মাই ফাদাৰ কামছ হোম ওৱান্স এ উইক। এতিয়া এডভাৰ্ব, এডভাৰ্ব মানেও হয়তো তোমালোকৰ দুই একৰ আকৌ আণ্ডাৰষ্টেণ্ডিংটো ভালদৰে নাথাকিবও পাৰে। এডভাৰ্ব মানে হৈছে ভাৰ্বৰ কাৰ্যটো কেনেকৈ হয়।
যিবিলাক শব্দই বা যিবিলাক পাৰ্টছ অফ স্পীচে বা অসমীয়াত ক'বলৈ গ'লে যিবিলাক পদে ক্ৰিয়াৰ কাৰ্যটো কেনেদৰে সম্পূৰ্ণ হৈছে সেইটোও দেখুৱাই দিয়ে, সেইটোকে এডভাৰ্ব বুলি কয়। যেনে তেওঁ খৰকৈ খোজ কাঢ়ে, কেনেকৈ খোজ কাঢ়ে? খৰকৈ খোজ কাঢ়ে। এই খৰকৈটো হ'ল এডভাৰ্ব। এইটো হ'ব হি ৱাকছ কুইকলি। গতিকে কুইকলিটো এডভাৰ্ব। গতিকে হোমটোক ঠিক তেনেদৰে এডভাৰ্ব বুলি বিবেচনা কৰা হয় বা গণ্য কৰা হয়। সেইকাৰণে ইয়াৰ আগত টু ব্যৱহাৰ নহয়। যেনে হি ৱাকছ কুইকলি, ইয়াৰ আগতটো প্ৰিপজিশ্যন দৰকাৰ নাই, সেইকাৰণে এইটো নবহে। এতিয়া তোমালোকক মই সদায় হোৱা, নিয়মিতভাৱে হোৱা, চিৰসত্য, এই তিনিটা কথা ইতিমধ্যে ক'লোঁ। আৰু এটা কথা তোমালোকক আন এটা নিয়মৰ কথা কওঁ। বাক্যটো শুনা, গুৱাহাটী ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। এই বাক্যটোৰ পৰা আমি বুজি পালোঁ যে গুৱাহাটীখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আছে, মানে ই সদায় আছে বা ই স্থায়ীভাৱে আছে। গতিকে এনেকুৱাবিলাকক, স্থায়ীভাৱে থকাবিলাকক পাৰ্মানেণ্ট একশ্যন বুলি কোৱা যায়। এইবিলাকো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ হয়। এতিয়া এই বাক্যটো ইংৰাজীলৈ অনুবাদ কৰিবলৈ হ'লে আমি কেনেকৈ কৰিম? গুৱাহাটী ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আছে বা অৱস্থিত। আছে বা অৱস্থিত আমি দুয়োটা কথাই ক'ব পাৰোঁ। আছে বা অৱস্থিত এই দুয়োটা বুজাবলৈ আমি ষ্টেণ্ড ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ বা চিটুৱেট এই ভাৰ্বটোও আমি ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া গুৱাহাটী যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব, সেইকাৰণে আমি ষ্টেণ্ডটো ল'লে গুৱাহাটী ষ্টেণ্ডছ ক'ত আছে? ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। এইটো হ'বগৈ অন দ্য বেংক অফ দ্য ব্ৰহ্মপুত্ৰ। গুৱাহাটী ষ্টেণ্ডছ অন দ্য বেংক অফ দ্য ব্ৰহ্মপুত্ৰ। কিন্তু কেতিয়াবা কেতিয়াবা দেখা যায় এই বাক্যটো এনেদৰেও ব্যৱহাৰ হয়, গুৱাহাটী ষ্টেণ্ডছ অন দ্য ব্ৰহ্মপুত্ৰ। গতিকে এইটো এনেকৈও ব্যৱহাৰ হয়, সেইটো আমি ভুল বুলি ক'ব নোৱাৰোঁ। আকৌ চিটুৱেটটো যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে কেনেকৈ হ'ব? গুৱাহাটী ইজ চিটুৱেটেড অন দ্য বেংক অফ দ্য ব্ৰহ্মপুত্ৰ। গতিকে এইটো হ'ল এটা পাৰ্মানেণ্ট। এতিয়া তোমালোকৰ কাম হ'ব এনেদৰে পাৰ্মানেণ্ট কিছুমান বাক্য, পাৰ্মানেণ্ট একশ্যনৰ কিছুমান বাক্য তোমালোকে নিজেই মনতে ভাবিব লাগিব। যেনে মই আৰু এটা উদাহৰণ দি দিছোঁ। যেনে আমাৰ স্কুলখন পূবফালে মুখ কৰি আছে। এনেকুৱা বাক্য তোমালোকে ভাবিব পাৰা। আমাৰ ঘৰ শিৱসাগৰত আছে। এইবিলাকো স্থায়ীভাৱে থকা বুজাইছে। আমাৰ স্কুলখন পূবফালে মুখ কৰি আছে। গতিকে ইয়াতো বাক্যটো এনেদৰে হ'ব, মুখ কৰি থকা এইটো বুজাবলৈ ফেচ ভাৰ্বটো তোমালোকে ব্যৱহাৰ কৰিবা। আৱাৰ স্কুল ফেচেছ, ফেচটো ফেচেছ দ্য নৰ্থ, আৱাৰ স্কুল ফেচেছ দ্য ইষ্ট, পূবফালে দ্য ইষ্ট। আকৌ আমাৰ ঘৰ শিৱসাগৰত। এতিয়া শিৱসাগৰত আছে বা আমাৰ ঘৰ শিৱসাগৰত। আৱাৰ হাউচ ইজ এট শিৱসাগৰ। ইয়াত আকৌ এতিয়া প্ৰিপজিশ্যনটো শিৱসাগৰত বুলি কওঁতে এটহে ব্যৱহাৰ কৰা হ'ল। এই প্ৰিপজিশ্যনৰ সম্পৰ্কে যেতিয়া আমি পাঠ আৰম্ভ কৰিম তেতিয়া আলোচনা কৰিম। তথাপিও ইয়াত এতিয়া মই প্ৰিপজিশ্যনটো সম্পৰ্কে এনেই এটা কথা কৈ গৈছোঁ যে সৰু ঠাই বা সৰু চহৰত হ'লে মানে এট ব্যৱহাৰ কৰে। গুৱাহাটীত হ'লে ইন গুৱাহাটী, শিৱসাগৰ যিহেতু এখন সৰু চহৰ, গতিকে ইয়াত এট প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হ'ল। আৱাৰ হাউচ or our home is at শিৱসাগৰ। এতিয়া তোমালোকে নিজে এনেদৰে আৰু কিছুমান স্থায়ীভাৱে হৈ থকা বাক্য তোমালোকে মনতে ভাবি নিজাকৈ ট্ৰেঞ্চলেশ্যন কৰিবা, তেতিয়াহে ইংৰাজী শিকিব পাৰিবা। আৰু এটা নিয়মৰ কথা কওঁ। এইটো ধৰা বাক্যটো এনেধৰণৰ, মোৰ দেউতাই ৰাতিপুৱা কফি খায়। ৰাতিপুৱা তেওঁ কফি খায়। এইটোৱে কি বুজাইছে? এইটো এটা অভ্যাস বুজাইছে। মোৰ দেউতাই ৰাতিপুৱা সদায় কফিটো খায়। এইটো হ'ল তেওঁৰ এটা অভ্যাস, এইটো হ'ল হেবিট। গতিকে এনেকুৱাবিলাকক হেবিচুৱেল একশ্যন বুলি কোৱা যায়।
হেবিচুৱেল একশ্যন। গতিকে এই হেবিচুৱেল কথাবিলাকো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ হয়। মোৰ দেউতা ৰাতিপুৱা কফি খায়, এই বাক্যটো ট্ৰান্সলেশ্যনটো এনেদৰে, মোৰ দেউতা কৰ্তা ছাবজেক্ট, মাই ফাদাৰ, তাৰপিছত ছাবজেক্টৰ পিছত ভাৰ্বটো আহিবই, খাই বুজাবলৈ ড্ৰিংক, মই মোৰ দেউতাৰ কথা কৈছোঁ, গতিকে মাই ফাদাৰ ড্ৰিংকছ। তাৰপিছতে কি খায়, আমি কি বা কাক বুলি ভাৰ্বটোক কি বা কাক বুলি প্ৰশ্ন কৰিলে অবজেক্ট পাওঁ, কি খায়, কফি, গতিকে চিধাচিধি কফিটো বহুৱাই দিব লাগে। মাই ফাদাৰ ড্ৰিংকছ কফি ইন দ্য মৰ্ণিং। এনেদৰে তোমালোকে এই ধৰণৰ নিয়মৰো কিছুমান বাক্য মনতে ভাবিবা, চিন্তা কৰি পেলাই লিখিবলৈ যত্ন কৰিবা। আন এটা বাক্য উদাহৰণ হিচাপে তোমালোকৰ ওচৰত দাঙি ধৰিছোঁ। ধৰা হওক, মই সদায় ব্যায়াম কৰোঁ, মই ব্যায়াম কৰোঁ বা মই সদায় ব্যায়াম কৰোঁ। গতিকে সদায় ব্যায়াম কৰোঁ বা মই ব্যায়াম কৰোঁ, এই দুইটা একেটাকে বুজায়। এইটো হ'ল এটা অভ্যাস, ব্যায়াম কৰাটো মোৰ অভ্যাস। গতিকে এই বাক্যটো কেনেকৈ হ'ব, ইয়াত মইটো কৰ্তা, আইটো আকৌ থাৰ্ড পাৰ্চন নহয়, ই ফাৰ্ষ্ট পাৰ্চনহে। গতিকে ইয়াত আকৌ তোমালোকে ভাৰ্বৰ শেষত SESৰ কথা নাভাবিবা। গতিকে আই ব্যায়াম কৰোঁ, এইটো ব্যায়াম কৰা বুজাবলৈ টেক এক্সাৰচাইজ এইটো ব্যৱহাৰ কৰিবা। গতিকে আই টেক এক্সাৰচাইজ বা আই অলৱেজ টেক এক্সাৰচাইজ। মই সদায় ব্যায়াম কৰোঁ, মই সদায় ৰাতিপুৱা ব্যায়াম কৰোঁ, তেতিয়া বাক্যটো হ'ব আই অলৱেজ টেক এক্সাৰচাইজ ইন দ্য মৰ্ণিং। এতিয়া মই তোমালোকক প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ হোৱা ভালেকেইটা নিয়মৰ কথা ক'লোঁ। এই নিয়মকেইটা তোমালোকে মনত ৰাখিবা আৰু এনে নিয়মৰ কিছুমান বাক্য তোমালোকে নিজে নিজে চিন্তা কৰি ট্ৰান্সলেশ্যন কৰিবলৈ চেষ্টা কৰিবা। আৰু এইবিলাকৰ আকৌ আৰু কথা আছে, আমি এই বাক্যবিলাকৰ নেগেটিভ ইণ্টাৰগেটিভ এইবিলাকে শিকিব লাগিব। মই ৰাতিপুৱা ব্যায়াম কৰোঁ, মই ৰাতিপুৱা ব্যায়াম নকৰোঁ, মই ৰাতিপুৱা ব্যায়াম কৰোঁনে বা তেওঁ ৰাতিপুৱা ব্যায়াম কৰেনে, এনেকুৱা নেগেটিভ ইণ্টাৰগেটিভবিলাকো আমি শিকিব লাগিব। আৰু ভাৰ্বৰ ফৰ্মবিলাক শিকিব লাগিব। গতিকে এই গোটেইবিলাক আমি লাহে লাহে এধাপকৈ আমি শিকি যাম। সদ্যহতে মই তোমালোকক এই কথাকেইটাই কৈ থ'লোঁ। প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ আৰু দুই এক নিয়ম আছে, সেই নিয়মখিনি কথাও পৰৱৰ্তী পাঠত আলোচনা কৰিম। সদ্যহতে মই তোমালোকলৈ নমস্কাৰ জনাই মোৰ পাঠ আজি ইমানতে সামৰিলোঁ। ধন্যবাদ।